हेलो बंधुकल वेलकाम टू माय यूट्यूब चैनल। आज मैं आपनलोकर मजलै एटा ट्रेनिंग पिरियडर भिडिओ अपलोड दिम बुली भाबिछु। भिडिओটো एने धৰণৰ হ'ব মানে কেতিয়াবা ধৰক কিছুমান অট্টালিকাত ধৰক জুই লাগিলে বহুতো চেৰিবোৰ বন্ধ হৈ যায়, লিফ্ট বন্ধ হৈ যায়, তেতিয়া ধৰক সেই অট্টালিকাত গৰ্ভৱতী মহিলা থাকে। তেতিয়া গৰ্ভৱতী মহিলাজনীক কিদৰে মানে অট্টালিকাৰ পৰা উদ্ধাৰ কৰা যাব তাৰ ওপৰতে ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। থেংক ইউ। যেতিয়া কোনো প্ৰেগনেণ্ট মহিলা বা অবেচিটি থকা আমি ওপৰৰ পৰা নমাব লগা হয় লেডাৰত, তেতিয়া আমি এটা কাম কৰিব পাৰোঁ। তেতিয়া ফায়াৰমেন লিফ্ট দিব পৰা নাযায় আৰু যেতিয়া কনচিয়াছ হয় তো সেই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, আমি চেয়াৰ লেডাৰত শ্লাইডিং কৰি নমাব পাৰোঁ। ইয়াত দেখিব আমি ব্যৱহাৰ কৰিছোঁ, ইয়াত এনেকুৱা পুলি আছে, ৰছীটো শ্লাইডিঙৰ কাৰণে আমি পুলি ৰাখিছোঁ। তাৰপিছত ইফালেও পুলি ৰাখিছোঁ, দুটা ছাইডৰ পৰা দিয়া হ'ব আৰু ৰছীৰ আমি এণ্ডত এটা চেয়াৰ নট দিছোঁ, যিটো চকী চেয়াৰখনৰ ভৰি দুটা আছে, চাৰিটা ভৰি আগফালে আমি ফচাই দিম এই দুটা চেয়াৰ নটৰ দুটা পাত, আৰু পিছফালৰ চকীখনৰ তেনেকৈ আমি আৰু এটা ৰছী এইটো ৰছীত চেয়াৰ নট দি পেলাই আমি তেনেকৈ চেয়াৰৰ ভৰি দুটাত ফচাই দিম। আমি আৰু এটা এজন ৰেস্কুৱাৰ থাকিব, যিজনে কি কৰিব, এই চেয়াৰখন যে শ্লাইড হ'ব তাক কণ্ট্ৰল কৰিব। তেখেতে হেলমেট আছে, ইয়াত চকীখন আমি ইয়াত বহাই দিম। চকীখন ইয়াত বহাই দিলে ই লাহে লাহে তলফালে গৈ থাকিব, আমি ওপৰৰ পৰা চকীখন শ্লাইডিং কৰি লাহে লাহে এৰি দিম। এইটো দেখিছে আমি কেনেকৈ চেয়াৰৰ ভৰি দুটাটো সোমাই দিছোঁ চেয়াৰত। আৰু ইয়াত ৰছীটো যাতে কি হয় চেয়াৰৰ পৰা স্লিপ মাৰি নাযায়, তাৰ কাৰণে আমি কি কৰিছোঁ, চেষ্ট কৰ্ডেৰে ইয়াত ফিক্স কৰি লোৱা হৈছে। এইটো চাৰিওটা ছাইডতে দিয়া হ'ব এনেকৈ। এইটো চাওক, আমি এতিয়া ভিক্টিমছ বনাই লৈছোঁ, ভিক্টিমছ এনেকৈ বহাই লৈছোঁ। আৰু এই ভিক্টিমজন যাতে হেৰি নহয়, আগফালে যাতে পৰি নাযায় বা স্লিপ নহয়, তাৰ কাৰণে কি কৰিছোঁ, আমি এটা ট্ৰাইংগুলাৰ বেণ্ডেজেৰে ইয়াক আকৌ চেফটি দি লৈছোঁ। ইয়াৰ কেজুৱেলটো বাই চান্স কিবা কাৰণত যদি চেয়াৰখন যদি ভাঙিও যায়, এই ক্ষেত্ৰত আমি কি কৰিছোঁ, এটা চেল্ফ বল লাইন দি লৈছোঁ, যিটো এইটো চেফটি লাইন হ'ব। এইটো দিয়া হৈছে পিছফালৰ পৰা, এইটো এক্সট্ৰাকৈ থাকিব। আৰু এটা ইয়াত চাব, যেতিয়া আমি কি কৰিম, ৰেস্কুৱাৰে ইয়াত থাকিব, থিয় হৈ থাকিব, যিহেতু চকীখন দাঙি পেলাই আমি লেডাৰত দি দিম। তেতিয়া কি কৰে, নিজৰ ৰেস্কুৱাৰৰ চেফটিৰ কাৰণে এইটো এটা চেফটি লাইন দিয়া হৈছে জাষ্ট ৰেস্কুৱাৰৰ কাৰণে। এই ক্ষেত্ৰত হাৰ্নেছ পিন্ধা হৈছে। ইনকেছ যদি হাৰ্নেছ নাথাকে আমি কি কৰিম, চেল্ফ বল লাইন দি দিব পাৰোঁ। এতিয়া চাই ল'ব, ইয়াত আমি দুটা গাইডলাইন দিছোঁ। এইটো এটা গাইডলাইন আৰু আগফালে এইটো এটা গাইডলাইন। ইয়াৰ উপৰিঞ্চি আমি কি ৰাখিছোঁ, ইয়াৰ কেজুৱেলিটিটোৰ চেফটিৰ কাৰণে এটা আমি চেফটি লাইন ৰাখিছোঁ। এইটো বল লাইন দি লৈছোঁ, চেল্ফ বল লাইন দিয়া হৈছে। এইটো কিবা কাৰণত চকী যদি ভাঙিও যায়, এইটো বচাব এই চেফটি লাইনটো। এতিয়া চাওক, এই শ্লাইডিং হৈ গৈ আছে। তলত ৰেস্কুৱাৰ আছে এজনে, যিজনে কি কৰিছে, ইয়াৰ চকীখন নিজৰ মূৰত লৈ লাহে লাহে গৈ আছে কণ্ট্ৰলিং কৰি। আৰু আমি গাইডলাইন দুটা এৰি দিছোঁ আৰু চেফটি লাইনটো এনে ৰাখিছোঁ।